বাসি বাসি তোমাকে বাসি মোক কেলে বাচিবি তই মই মাছ নেকি হে ভগৱান মই কি যে ভুল কৰিছিলো এনেকুৱা গৰু এটা দিলা তুমি মোক মাংস বৰ ধুনীয়া বনাইছো বাতি দিব কেলা আজি বৃহস্পতিবাৰ তুমি নোখোৱা নহয় বৃহস্পতিবাৰ আজিকালি খাওঁ কোৱাচোন লকডাউন বুলি নমিতালে শাক পাচলি কেইটামান আনিছিলো ভালে কৰিলা দিয়া লকডাউন বুলি মোৰ পাচলি কেইটামান গোট খাইছে মানে কি আৰু লমিতা আৰু লগৰ দুটা পাচলি দি থৈ গৈছে আমাক নিদু কৈ দিয়ক নমস্কাৰ সকলো ল'ৰাই যে কৈ থাকে চব ছোৱালীয়ে চেনি খায় কিন্তু চব ছোৱালীয়ে চেনি নাখায় কিছুমান ছোৱালীয়ে গন্ধা আৰু কেপিও খায় ভাই তই চিগাৰেট খাই এৰি দে বে কলিজাটো একদম খাই পেলাব সেইবোৰ কথা মই কিয় নকৰো আৰে ভাই তই ঘৰখনৰ কথা চিন্তা কৰ মাৰ কথা চিন্তা কৰ দেউতাৰ কথা চিন্তা কৰ গোটেই লাইফটো আছে গম পা নাই বাদ দে এইবোৰ নাখাবি কাহে হৈ সোমাম গৈ তোমাৰে ডিঙিতে ঐ হাঁচি হৈ সোমাম গৈ ঐ নাকত কৰোণা হৈ সোমাম গৈ তোমাৰে দেহতে যদি ঘূৰি ফুৰা বাটত নাচনী Any questions? Yes, sir. Yes. গছৰ পাত অকমান লৰাৰ লগে লগে বৰষুণ দুটোপালমান পৰাৰ লগে লগে লাইনটো কাটি দিয়াটো জৰুৰী নেকি ছাৰ দেহামুৰৈ হলো মই মতাহি দেহামুৰৈ তোৰে প্ৰেমত পৰি দেহামুৰৈ এনেকি নোপালি দেহামুৰৈ যিটো মোৰ নাপাল আইতা হবার এটা টেনশন নলবি তুই হৈ যাব পটি যাব হৈ যাব দে ঠিক আছে না বকো পাই নেকি তেৰিকা মায়ে গম পানে এটিএম ল পঠিয়ালে মইতো পইচা উলিয়াব নাজানো তাৰ পিছত তাৰ এটিএমত মানুহ এটা দেখিলো তাক কলো কেনেকে ভৰাম এতিয়া তাৰ পিছত সি মোক কলে বোলে মুখতে ভৰাই দে বোলে তাৰ পিছত মই তাক একদম মুখতে ভৰাই দিবলৈ কলে যে একদম দিলো মুখতে ভৰাই তাপা ৰাম ঐ এনেকুৱা পিটিলে ঐ তই পইচা ল'ব নোৱাৰিলি মানে কেনেকে উলিয়াবি পিন নাম্বাৰতে মাৰিবলৈ পালো